Hello friends, মোৰ চেনেল আসাম টেক ইনফো সাবস্ক্ৰাইব কৰক আৰু সাবস্ক্ৰাইব কৰি উঠি ওচৰৰ এই বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাৰ জৰিয়তে আপোনালোকে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন লাভ কৰিব ধন্যবাদ হেল্ল' ফ্ৰেণ্ডছ মোৰ চেনেল আসাম টেক ইনফোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আজি আমি এমাজনৰ এটা নতুন ফিচাৰ্ছৰ বিষয়ে শিকিম যাৰ জৰিয়তে আমি এমাজন এপটো ইউজ কৰি আমি আমাৰ মোবাইল ৰিচাৰ্জ কৰিব পাৰোঁ সো চাওঁ আহক আমি এই ফিচাৰ্ছটো কেনেকৈ ইউজ কৰিব পাৰোঁ এমাজনৰ এইটো ফিচাৰ্ছ ইউজ কৰিবলৈ ফাৰ্ষ্ট অফ অল আমি যাব লাগিব এমাজন এপত এইটো হৈছে মোৰ এমাজন এপ তাৰপিছত আপুনি ইয়াত দেখা পাইছে amazon.in ওপৰত দেখা পাইছে তাৰপিছত তাৰ ওচৰত তিনিডাল বাৰ দেখা পাইছে তাত টাচ কৰিলে হ'ল তাত টাচ কৰি আমি যাব লাগিব এমাজন পে বেলেন্স এমাজন পে বুলি এটা অপশ্যন আছে ইয়াত গ'লে হ'ল এইটো হৈছে এমাজনৰ এটা ৱালেট যাৰ জৰিয়তে আমি বেলেন্স এড কৰিব পাৰোঁ আৰু সেই এড কৰা বেলেন্সেৰে আমি এমাজনত প্ৰডাক্ট কিনিব পাৰোঁ আৰু এইটো তেতিয়া ইউজ হয় যেতিয়া আমি কেতিয়াবা কিছুমান বস্তু বা প্ৰডাক্ট আমি ৰিটাৰ্ণ কৰোঁ তেতিয়া ৰিটাৰ্ণ কৰিলে যিটো ৰিফাণ্ড থাকে সেই ৰিফাণ্ডটো আমাক হয়তো বেংক একাউণ্ট নাইবা এমাজন পে'ত দিয়ে চ' এমাজন পে'টো আমি সেই ৰিফাণ্ডটো ল'ব পাৰোঁ অ'কে আগতে যিখিনি এমাজন পে' বেলেঞ্চ আছিল সেইখিনি অকল এমাজনৰ প্ৰডাক্ট কিনোতে ইউজ কৰিব পৰা আছিল চ' বেলেগ কোনো ইউজ নাছিল ইয়াৰ বা গিফ্ট কাৰ্ড হিচাপেও আমি ইউজ কৰিব পাৰোঁ কিন্তু এতিয়া বৰ্তমান এটা নতুন অপশ্যন দিছে আপোনালোকে চাই লওক মোবাইল ৰিচাৰ্জ এমাজন পে বেলেন্স ইউজ কৰি আমি মোবাইল ৰিচাৰ্জো কৰিব পাৰোঁ আৰু ইয়াত বহুত ফিচাৰ্ছ আছে এমাজন পে বেলেন্সৰ ইনষ্টেণ্ট চেকআউট বেলেন্স ট্ৰেকিং ফাৰ্ষ্ট ৰিফাণ্ড গোটেইখিনি আপোনালোকে ভালকৈ চাই ল'ব ইয়াতে এড মানি কৰিব পাৰি চ' বহুত অপশ্যন আছে চ' যিটো নতুন অপশ্যন আছে সেইটো হৈছে মোবাইল ৰিচাৰ্জ এমাজন পে বেলেন্স ইউজ কৰি আমি মোবাইল ৰিচাৰ্জো কৰিব পাৰোঁ অ'কে চ' মই এতিয়া দেখুৱাম কেনেকৈ মোবাইল ৰিচাৰ্জ কৰিব পাৰি তাত জাষ্ট টেপ কৰিলে হ'ল নতুন উইণ্ড' এখন খোল খাব চাওক বৰ্তমান এয়াৰটেল ছাপোৰ্ট নকৰে ৰিচাৰ্জত বাকী গোটেইকেইটা অপাৰেটৰ ইয়াত ছাপোৰ্ট কৰে আৰু যিটো আপুনি লঞ্চিং অফাৰ এটা দি আছে ফাৰ্ষ্ট ৰিচাৰ্জ কৰিলে আপোনালোকে 100% কেছবেক লাভ কৰিব অ'কে চ' আপোনালোকে সোনকালে এইটো এপ ইউজ কৰিব লাগে চ' মই এটা ৰিচাৰ্জ কৰি দেখুৱাম মোৰ নম্বৰত এটা ৰিচাৰ্জ কৰিম 985974714267 এইটো হৈছে মোৰ নম্বৰ চাওক অপাৰেটৰটো নিজে আহি গৈছে আৰু ইয়াতে আমি এমাউণ্ট এণ্টাৰ কৰিব লাগিব চ' ভিউ প্লেন চাইছোঁ যিমানবোৰ প্লেন আছে গোটেইবোৰ ইয়াতে দেখাব জাষ্ট আপোনালোকে পে'টিএম বা ফ্ৰীচাৰ্জ বা মবিকুইকত যেনেকৈ ৰিচাৰ্জ কৰে তেনেকৈ এইটো এমাজনতো এভেইলেবল হৈ গৈছে বৰ্তমান ঠিক আছে ইয়াতে মই এমাউণ্ট এণ্টাৰ কৰিছোঁ 10 অ'কে চ' কণ্টিনিউ টু পে' চাওক মই ইয়াতে গিফ্ট 120 এমাজন পে' বেলেঞ্চ আছিল চ' মই এইটো ইউজ কৰিব পাৰোঁ অ'কে চ' তাৰ বাবে জাষ্ট কণ্টিনিউ কৰিলে হ'ল প্লেচ ইয়ৰ অৰ্ডাৰ অ'কে চ' মোৰ ৰিচাৰ্জটো হৈ গ'ল চ' এমাজনে এইটো বহুত ভাল ফিচাৰ্ছ লঞ্চ কৰিছে যাৰ জৰিয়তে আমি ৰিফাণ্ড মানিখিনি ইউটিলাইজো কৰিব পাৰোঁ প্লাছ আমি কেছবেকো লাভ কৰিব পাৰোঁ চ' আপোনালোকে ইউজ কৰি চাওক বহুত ভাল ফিচাৰ্ছ হয় আজিলৈ এইখিনিয়ে ধন্যবাদ